বন্ধু বান্ধৱীসকল বাবু ব্লগলৈ পুনৰ আপোনালোকক আজি স্বাগতম জনাইছোঁ। মাজুলীত আমি পাৰ কৰা সময়খিনি আমাৰ যথেষ্ট ভাল লাগিছে। ইয়াৰ বিভিন্ন কলা সংস্কৃতিবোৰ চাইছোঁ আৰু আপোনালোককো ভিডিঅ' সহায়ত দেখাই আছোঁ। আপোনালোকে কিমান ভাল পাইছে নাজানো, কিন্তু আশা ৰাখিছোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাব। আৰু এতিয়া আমি আহি আছোঁ অসমৰ এখন বিখ্যাত অৰ্থাৎ মুখা শিল্পৰ বাবে বিখ্যাত আৰু ভাৰতবৰ্ষতো বিখ্যাত হয়। বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈ অহা এখন সত্ৰ চামগুৰি সত্ৰলৈ যাব লৈছোঁ। বলকচোন বন্ধু বান্ধৱীসকল চামগুৰি সত্ৰলৈ যাওঁ আৰু এইখন সত্ৰ অলপ ভালদৰে চাই লওঁ। বন্ধু বান্ধৱীসকল, এয়া বৰ্তমান আমি আহি উপস্থিত হৈছোঁ অসমৰ বিখ্যাত মুখা শিল্প চামগুৰি সত্ৰত। বন্ধু বান্ধৱীসকল, এয়ে হৈছে চামগুৰি সত্ৰ, য'ত বিভিন্ন মুখাৰে সজ্জিত কৰি ৰাখিছে সত্ৰখনৰ চাৰিওপাশ। এইদৰে চাই যাওঁ বন্ধু বান্ধৱীসকল সকলোবোৰ বস্তু। বলক, এয়া শিল্পী আৰু কলা কৌশলীসকলে প্ৰথম মুখাৰ আকৃতি বনাই থকা অৱস্থাত, আৰু এয়া তৃতীয় ষ্টেপত আছে। এইখন মুখা সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু এইবোৰ কিছুমান সম্পূৰ্ণ নিৰ্মিত আৰু কিছুমান অৰ্ধনিৰ্মিত অৱস্থাত আছে। এয়া ভগৱান বিষ্ণুৰ দশ অৱতাৰৰ এটা ৰূপ নিৰ্মাণ কৰি ৰখা হৈছে। এয়া হৈছে নৰসিংহৰ ৰূপ আৰু এয়া ভগৱান বিষ্ণু। এয়া নৰসিংহ মূৰ্তি তিনিটা ধৰণে বনাই থৈছে, এটা অলপ সৰু, এটা তাতকৈ ডাঙৰ আৰু এটা একেবাৰে সৰু। বন্ধু বান্ধৱীসকল, এই সত্ৰখনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে নাম কৰিছে আৰু বিভিন্ন পুৰস্কাৰে পুৰস্কৃত হৈছে। তাৰে কিছু ফটো ইয়াত কালেকশ্যন কৰি ৰখা হৈছে আৰু এইদৰে আপোনালোকে দেখুৱাই দেখুৱাই গৈ থকা অৱস্থাত আমি এখন দেখুৱাইছোঁ। এয়া হৈছে বানৰজাৰ মুখা, যি বানৰজাক মানে জীৱিত ৰূপটো দিব বিচাৰিছে মুখাৰ দ্বাৰা, আৰু কিছুমান মুখা বনাই ৰখা হৈছে। এয়া পুতনা, ঠিক সেইদৰে এয়া বকাসুৰ মুখা, এয়া শিশুকৃষ্ণৰ বাল অৱস্থা। এইদৰে বিভিন্ন ধৰণৰ মূৰ্তিসমূহ বনাই ৰাখিছে। ইয়াত আপোনালোকক আমি মূৰ্তিসমূহৰ বিষয়ে জনাম আৰু কিদৰে নিৰ্মাণ কৰা হয় তাৰ বিষয়ে জনাম আৰু সত্ৰখনৰ বিষয়ে কিছু কথা জনাম। এই সত্ৰখন স্থাপন কৰা হৈছিল 1663 খ্ৰীষ্টাব্দত চক্ৰপাণি আটাই। এই সত্ৰখনৰ স্থাপনাত এটা ধুনীয়া কাহিনী লুকাই আছে, আপোনালোকক কওঁ শুনক। আহোম ৰজা চক্ৰধ্বজ সিংহ আৰু চক্ৰপাণি আটা একেলগে শিক্ষা গ্ৰহণ কৰিছিল পাটলিপুত্ৰত আৰু তেওঁলোকৰ তাতে চিনাকি হয় আৰু তেওঁলোকৰ মাজত ভাল মকামিলা বন্ধুত্ব ভাৱ গঢ়ি উঠে, অৰ্থাৎ তেওঁলোক বন্ধু হয় দুজন। তেতিয়া যেতিয়া ঘৰমুৱা হয় তেওঁলোক শিক্ষা গ্ৰহণ কৰি হাং কৰি, তেতিয়া আহোম ৰজা চক্ৰধ্বজ সিংহই কয় চক্ৰপাণি আটাক যে আমি কেতিয়াবা লগ পালে হয়তো ইজনে সিজনক পাহৰি যাব পাৰোঁ, গতিকে তাৰ চিন হিচাপে আপোনাক এটা আঙুঠি দিছোঁ, এই আঙুঠিটো আপুনি মোক যেতিয়া দেখাব মই আপোনাক তেতিয়া চিনি পাম। তেওঁলোক তাৰপিছত ঘৰে ঘৰে গুচি আহিলে। ঈশ্বৰৰ ইচ্ছা আছিল সেই সময়ত বৰপেটাৰ পৰা চক্ৰপাণি আটা মাজুলীলৈ আহিবলগীয়া হ'ল আৰু এই কথা চক্ৰধ্বজ সিংহই গম পাই তেওঁক লগ কৰিবলৈ আহিল আৰু আহি পিনি তেওঁ চক্ৰপাণি আটাৰ ওচৰত এজোপা চাম গছৰ তলত শৰণ ল'লে আৰু চক্ৰধ্বজ সিংহই তেওঁক তাতে এখন সত্ৰ নিৰ্মাণ কৰিবৰ বাবে আদেশ দিলে আৰু সেই অনুপাতে এখন তাত সত্ৰ নিৰ্মাণ কৰিলে চক্ৰপাণি আটাই আৰু সেই সত্ৰখনৰ নাম ৰাখিলে চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰৰ যি মুখা নিৰ্মাণ কৰা কাৰ্য, এই কাৰ্যকলাপসমূহ অতীজৰ পৰাই চলি আহিছে আৰু এই কাম কাজসমূহ বংশানুক্ৰমিকভাৱে চলাই নি আছে। ঠিক এইদৰে চলাই নি থকা অৱস্থাতে বিভিন্ন ধৰণৰ ঠাইৰ পৰা বিভিন্ন ধৰণৰ শিষ্যসমূহ আহে ইয়াত মুখা শিল্পৰ বিষয়ে জ্ঞান ল'বলৈ, মুখা শিল্পৰ বিষয়ে শিকিবলৈ, আৰু তেওঁলোকে ইয়াৰ পৰাই শিকি কিছুমান ইয়াতে থাকি যায় আৰু কোনো নিজৰ নিজৰ ঠাইলৈ গৈ তাতো এইদৰে মুখা শিল্প প্ৰস্তুত কৰি লয়। এই সত্ৰখনৰ মুখা শিল্পই বিভিন্ন ধৰণৰ বঁটা আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ লাভ কৰি আহিছে। তাৰ বিষয়ে আপোনালোকক আমি জনাব নোৱাৰিম, কাৰণ আমাৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক ধন্যবাদ জনালোঁ যিসকলে আমাৰ লগত ভিডিঅ'টোত একেবাৰে শেষলৈকে থাকিল, আৰু যিসকল নতুন দৰ্শক আহিছে আশা কৰোঁ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আমি অশেষ কষ্ট কৰি আপোনালোকৰ বাবে ভিডিঅ'সমূহ বনাই আগবঢ়াই আছোঁ আৰু এতিয়ালৈকে বহু দৰ্শকে চাইছে, কিন্তু তেওঁলোকে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই। কিন্তু আশা কৰিছোঁ তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহে আমি উৎসাহ লাভ কৰিম আৰু আগলৈও আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ আগবঢ়াই থাকিব পাৰিম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয়